নমস্কাৰ বন্ধুসকল, কেনেকুৱা ভালনে আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আমাৰ ককা আইতাসকলে প্ৰায়ে কৈ থকা এটা কথা শুনো, যাৰ বোলে খাবলৈ জিবলৈ মন সি হাগিবলৈ যাওঁতেও আজৰি মন। এই কথাষাৰৰ যে আমাৰ জীৱনত বহুত ডাঙৰ মহত্ব আছে, কিন্তু আমি বৰ গুৰুত্ব নিদিওঁ। আজি এটা সৰু কাহিনী লৈ আহিছোঁ এই বিষয়টোৰ ওপৰত। এখন গাঁৱত এটা বৰ দুখীয়া পৰিয়াল আছিলে। তেওঁলোকৰ বহুত ডাঙৰ ডাঙৰ সপোন, আমাৰ দৰে নৰ্মেল বহুত ডাঙৰ সপোন দেখে, কিন্তু সপোন পূৰা কৰিবলৈ তেওঁলোকৰ না ধন সম্পত্তি আছে, না কিবা জব আছে যাৰ পৰা তেওঁলোকে সপোনবোৰ পূৰা কৰিব পাৰে। কিন্তু গিৰিয়েক ঘৈণীয়েকৰ ডাঙৰ ডাঙৰ সপোন। এই ঘৈণীয়েকে সদায় গিৰিয়েকক অনুপ্ৰেৰণা যোগাই থাকে, তুমি যোৱা কিবা এটা কৰা। এদিনাখন ঘৈণীয়েকৰ কথা মতে গিৰিয়েক ওলাই গ'ল কিবা এটা বিচাৰি। দিনৰ দিনটো মানুহজন ঘূৰি ফুৰিছে কাম বিচাৰি, সকলো জেগাতে কেৱল এক্সপিৰিয়েঞ্চ বিচাৰে। তোমাৰ এক্সপিৰিয়েঞ্চ আছে জানো তুমি কাম কৰিবলৈ? আৰু এক্সপিৰিয়েঞ্চ নাই বুলি কোৱাৰ লগে লগে তেওঁক ৰিটাৰ্ণ পঠাই দিয়ে। এইদৰে দিনৰ দিনটো কাম বিচাৰি বিচাৰি মানুহজন ভাগৰুৱা হৈ পৰিল আৰু সন্ধিয়া ঘৰলৈ ঘূৰি আহিল। আহোঁতে ভাবি ভাবি আহি থাকিলে একোৱেই নহয়, কেনেকৈ জীৱনত উন্নতি কৰিব পাৰিম। তেওঁ আহোঁতে ৰাস্তাত এজেগাত এটা সাপ মৰি পৰি থকা দেখা পালে। তেওঁ ভাবিলে যি কি নহওক, যি পাইছোঁ তাকে লৈ ঘৰলৈ যাওঁ। তেওঁ সেই মৰি থকা সাপটো বুটলি লগত লৈ আহিলে ঘৰলৈ, আৰু আহি পেলাই কি কৰিলে, ঘৰৰ ছালৰ ওপৰত সাপটো দলিয়াই পেলাই ঘৰলৈ সোমাল আৰু হাত মুখ ধুলে। আৰু ঘৈণীয়েকক ক'লে যে দিনটো ইমান কষ্ট কৰি ঘূৰিলোঁ কিন্তু একো নাপালোঁ, চব জেগাতে এক্সপিৰিয়েঞ্চ লাগে, কিবা কিবি বিচাৰে, মোৰ সেইবোৰ একো নোহোৱাৰ ফলতে মই ব্যৰ্থ হ'বলগীয়া হৈছে। উপায় নাই, ঘূৰি আহিলোঁ। তেওঁ ঘৈণীয়েকক ক'লে তেওঁ এটা সাপ পাই আনিছে আৰু ছালৰ ওপৰত পেলাই থৈছে। ঘৈণীয়েকে ক'লে ঠিক আছে, পেলাই থৈছা। ৰাতি হ'ল, তেওঁলোকে হাত মুখ ধুলে, খানা খালে, শুই পৰিলে। ৰাতিপুৱা আকাশতে এটা চিলনী মুখত এডাল হীৰা আৰু সোণৰ হাৰ লৈ পেলাই উৰি গৈ আছিলে। চিলনীৰ সাপ বৰ প্ৰিয় খাদ্য। হঠাৎ চিলনীটো চকুত পৰিল ঘৰৰ ওপৰত পৰি থকা সেই মৰা সাপটোলৈ, আৰু চিলনীটোৱে কি কৰিলে, ওপৰৰ পৰা তললৈ নামি আহিল আৰু ঘৰৰ ছালত পৰি থকা সেই সাপডাল নিজৰ মুখত উঠাই ল'লে আৰু মুখত লৈ অহা হীৰা আৰু সোণৰ সেই গহনাডাল আভূষণডাল তাতে পেলাই থৈ গুচি গ'ল। ৰাতিপুৱা যেতিয়া ঘৰৰ মালিক শোৱাৰ পৰা উঠি পেলাই বাহিৰত ঘূৰা পকা কৰি এবাৰ ছালৰ ওপৰত চাওঁতে দেখিলে তেওঁ ঘৰৰ ছালৰ ওপৰত পেলাই থোৱা সেই সাপডালৰ জেগাত এটা হীৰা আৰু সোণ খটোৱা ডাঙৰ অলংকাৰ পৰি আছে। তেওঁলোক অত্যন্ত সুখী হ'ল আৰু সেইটো ভগৱানৰ আশীৰ্বাদ বুলি মানি ল'লে যে ভগৱানে তেওঁলোকক আশীৰ্বাদ দিছে। আৰু তেওঁলোকে কি কৰিলে, সেই আভূষণডাল লৈ গৈ পেলাই বজাৰত সোণাৰৰ দোকানত বিক্ৰী কৰিলে আৰু যথেষ্ট পৰিমাণে পইচা পালে। আৰু সেই পইচাৰে এটা ব্যৱসায় আৰম্ভ কৰিলে আৰু লগে লগে তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে সেই ধনখিনিৰে আৰম্ভ কৰা ব্যৱসায়টো এদিন তেওঁলোকৰ সপোন বাস্তৱত ৰূপ ল'লে। এইটো এটা সৰু কাহিনী, কিন্তু এই কাহিনীটোৱে আমাৰ জীৱনত যথেষ্ট অনুপ্ৰেৰণা দিয়ে। এই কাহিনীটো আমাক এইটোকে বুজাব বিচাৰে, তুমি যদি নিৰন্তৰ চেষ্টা অব্যাহত ৰাখা, ক'ৰবাত নহয় ক'ৰবাত তুমি সফলতা নিশ্চিতভাৱে পাবা। কিন্তু আমি ডাঙৰ ডাঙৰ সপোন দেখি যদি কেৱল শুই থাকোঁ আৰু ভগৱানক ধিয়াই থাকোঁ, তেনেহ'লে আমাৰ জীৱনত কেতিয়াও সফলতা প্ৰাপ্তি নহয়। ইয়াকে কৈ মই মোৰ এই সৰু কাহিনীটো আজি সামৰণি মাৰিছোঁ। নমস্কাৰ, জয় হিন্দ।